Hello friends, আপোনালোকে চাই আছে M79 Advice। আজি ভিডিঅ'ত মই আপোনালোকক Nordax কোম্পানীৰ AC/DC ইনভাৰ্টাৰ বাল্বৰ ৰিভিউ আৰু আনবক্সিং কৰি দেখুৱাম। এই বাল্বটো আমি ঘৰত জ্বলোৱা সাধাৰণ বাল্বৰ নিচিনা নহয়, ইয়াৰ এটা বিশেষত্ব আছে। তাৰ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ চাব। এই বাল্বটোক AC/DC বাল্ব নহবা ইনভাৰ্টাৰ বাল্ব বুলি কোৱা হয়। আপোনালোকৰ ঘৰত লাগি থকা 15-20 হাজাৰ টকা খৰচ কৰি কিনা ইনভাৰ্টাৰটোৱে যিটো কাম কৰিব এই বাল্বটোৱে সেই একে কামেই কৰিব। ইয়াৰ MRP দিয়া আছে 666, কিন্তু আপুনি এমাজনৰ পৰা যদি ক্ৰয় কৰে তেন্তে 450 টকাৰ ভিতৰত আপুনি পাই যাব। লিংক ডেছক্ৰিপশ্যনত আছে, আপোনালোকে চেক কৰিব পাৰে। এই বাল্বটো চাৰ্জ হ'বলৈ আপোনাৰ 8 পৰা 10 ঘণ্টাৰ ভিতৰত লাগে, আৰু যেতিয়া সি এবাৰ চাৰ্জ হৈ যাব তেতিয়া আপোনাৰ ঘৰত যেতিয়া কাৰেণ্ট যাব তেতিয়া অট'মেটিকলি ই জ্বলি যাব, আৰু 3 আৱাৰ প্লাছ বেকআপ আপুনি পাই যাব। আৰু ইয়াত দেখা আছে চাওক Nordax LED লাইট ব্লেংক। কাৰেণ্ট থকাৰ সময়ত যি ইনবিল্ট বেটাৰী আছে ই চাৰ্জ হৈ থাকে, আৰু যেতিয়া কাৰেণ্টটো গুচি যাব কিন্তু ছুইচটো অন থাকিব লাগিব, তেতিয়া সি অট'মেটিকলি লাইটটো জ্বলি যাব। বাল্বটোৰ বক্সটোতে চব ভালকৈ লেখা আছে, আপোনালোকে ভালকৈ চেক কৰিব, তেতিয়া আপোনালোকে সবিশেষ জানিব পাৰিব। দুটা কথা সদায় মনত ৰাখিব। 1 নম্বৰটো হৈছে আপোনালোকৰ মেইন ছুইচ সদায় অন থাকিব লাগিব, আৰু 2 নম্বৰটো হৈছে যোনটো পইণ্টত আপোনাৰ ইনভাৰ্টাৰ কানেকশ্যন আছে তাত এই বাল্বটো নলগাব, আৰু যোনটো পইণ্টত আপোনালোকৰ ইনভাৰ্টাৰ কানেকশ্যন নাই তেতিয়া সেই হোল্ডাৰটোত আপোনালোকে এই বাল্বটো লগাব। আৰু সবিশেষ জানিবলৈ আপোনালোকে ট'ল ফ্ৰী নম্বৰ আছে, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে এই বাল্বটো এমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব, আৰু ইয়াৰ ব্ৰাইটনেছো বহুত ভাল হয়, আৰু মই নিজে ইউজ কৰি আছোঁ। ই AC 220 পৰা 240 ভল্টলৈকে ই কাম কৰে। কাৰেণ্ট যোৱাৰ পিছত আপুনি 3 আৱাৰ প্লাছ আপুনি বেকআপ পাই যাব। আপোনালোকে এই বাল্বটো ইউজ কৰি চাব পাৰে। মাৰ্কেটত বহুত বেলেগ কোম্পানীৰ আপুনি AC/DC বাল্ব বা ইনভাৰ্টাৰ বাল্ব পাই যাব, কিন্তু মই Nordax LEDৰ এটা কাৰণে ৰিভিউ দিছোঁ যে ইয়াৰ ব্ৰাইটনেছ বহুত ভাল আৰু পাৰফৰ্মেঞ্চো বহুত মই ভাল পাইছোঁ, আৰু বিশেষকৈ ইয়াৰ দামটো বহুত কম হয়। 450 টকাৰ ভিতৰত আপুনি এই বাল্বটো ক্ৰয় কৰিব পাৰিব থ্ৰু এমাজন। আহক আমি এই বাল্বটোৰ আনবক্সিং কৰোঁ, আৰু এবাৰ আমি এই বাল্বটো জ্বলাইছোঁ। এইটো হৈছে আমাৰ Nordax LED 9 watt বাল্ব। ইয়াত আপোনাৰ B22 কেপ লাগি আছে, নৰ্মেল হোল্ডাৰত লাগি যাব। বহুত লাইট ৱেইট হয়, আৰু ওপৰত লেখা আছে Nordax LED, আৰু ইয়াত সৰু সুৰা পইণ্ট কিবাকিবি লেখা আছে। এইবিলাক আপুনি নিজে চাই ল'ব পাৰিব, কিমান ৱাট হয়, কিমান লুমেন্স হয়, সেইবিলাক ইয়াত ধুনীয়াকৈ লেখা আছে, আৰু বহুত লাইট ৱেইট হয়। আপোনালোকে এই বাল্বটো এবাৰ ক্ৰয় কৰি পেলাই ইউজ কৰি চাব পাৰে। বহুত লাইট ৱেইট হয়। আপোনালোকে ওপৰৰ ফালে এই দুটা পইণ্ট আছে, সেই পইণ্ট দুটা আপুনি টাচ কৰি দিলে এই বাল্বটো অট'মেটিকলি জ্বলি যাব। চাওক কেনেকৈ জ্বলি গৈছে, কিন্তু দুইটা পইণ্ট একেলগে আপুনি আঙুলি লগাই দিব লাগিব, তেতিয়াহ'লে এই বাল্বটো জ্বলি যাব। ব্ৰাইটনেছটো দেখিছে কিমান সুন্দৰ হয়। এই দুটা যোন দুটা পইণ্ট আছে, এই দুটা যদি একেলগে আপুনি লগাই দিয়ে হাতত, এইটো আপোনাৰ জ্বলি যাব। ডেছক্ৰিপশ্যনত মই লিংক আৰু ট'ল ফ্ৰী নম্বৰটো দি দিম, আপোনালোকে তাত ফোন কৰি সুধিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব।